দীর্ঘ সময়কাল মূল লগতে একে সতীৰ্থ হিচাপে সংগঠনত কাম কৰিছিলে। আজিৰ এই বিদায় বেলাত তোৰ পৰৱৰ্তী যিটো ডেষ্টিনেশ্যন হ'ব আমি শুভেচ্ছা জনাইছোঁ আৰু তেওঁৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল হৈ থাকিম। তেওঁ য'তেই নাযাওক তেওঁৰ লগত আমি থাকিম আৰু তেওঁৰ লগত আমি যিখিনি কাম কৰি দিব লাগে অনাগত দিন আমি কৰি দিম। কিন্তু এটা কথা আজি ক'বই লাগিব যে এই সংগঠনত থাকিলে আমি এদিন আনুষ্ঠানিকভাৱে বিদায় ল'ব লাগিব। যদিও তেওঁ আনুষ্ঠানিকভাৱে বিদায় লৈছে কিন্তু অনাগত দিনত তেওঁৰ লগত নিশ্চিতভাৱে আমি আছোঁ আৰু তেওঁৰ লগত নিশ্চিতভাৱে আমি থাকিম। বা বৃহত্তৰ ভকতপাৰা অঞ্চলৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁ যদি কোনো ৰাজনৈতিক দলত যোগদান কৰে নিশ্চিতভাৱে বিজেপি বিৰোধী ৰাজনৈতিক দলতে যোগদান কৰিব আৰু উক্ত ৰাজনৈতিক দলত যদি যোগদান কৰে যোন ৰাজনৈতিক দলেই নহওক মানে এক্সেপ্ট বিজেপি তো এই অঞ্চলৰ ৰাইজে তেওঁক শুভেচ্ছা আৰু তেওঁৰ আশীৰ্বাদ যাতে তেওঁক প্ৰদান কৰে তাৰ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। মই পোনপ্ৰথমেই আমাৰ এই শ্বেৰপুৰবাসী ৰাইজ তথা দৰঙৰ প্ৰতিটো আঞ্চলিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি আনুষ্ঠানিকভাৱে এই বিদায় অনুষ্ঠানত যি ধৰণে সঁহাৰি জনালে, ৰাইজে যি ধৰণে সঁহাৰি জনালে তাৰ বাবে পুনৰবাৰ মই ৰাইজক ধন্যবাদ জনাইছোঁ। মই প্ৰায় 25 বছৰ সময় আমচুৰ মজিয়াত থাকি ৰাইজৰ হকে সেৱা কৰিছোঁ আৰু মোৰ উদ্দেশ্য এটাই আছিল যে এই বিপদৰ সময়ত এই জাতিটোৰ বিপদৰ সময়ত কেনেধৰণে উদ্ধাৰ কৰিব পৰা যায়, কেনেধৰণে ৰাস্তা উলিয়াব পৰা যায় এই মানে কথাটো মনত কৰি লৈ মই আমচুত সোমাই গৈছিলোঁ। আৰু ঠিক তেনেকুৱাকেই আমাৰ অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত যি বিপ্লৱ গঢ়িব লাগে মই মোৰ ফালৰ পৰা সামৰ্থ্য অনুযায়ী যিখিনি কৰিবলগীয়া আছিল মই মোৰ অঞ্চলত দৰঙত মই কিন্তু মোৰ ফালৰ পৰা কৰিছোঁ। ইয়াত কোনো কৃপণালি কৰা নাই। ৰাইজক মই এটাই অনুৰোধ ৰাখিম আজিৰ এই বিদায় সন্ধিক্ষণত যে আমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰিব লাগিব, সুশিক্ষাৰে শিক্ষিত কৰাই আমাৰ এই ভাৰতবৰ্ষৰ অসমৰ এজন সুনাগৰিক হিচাপে আমি পৰিচিত কৰিব লাগিব। আমি যিমানেই নিচিঞৰোঁ কিয় যে আমি শিক্ষিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত অভিভাৱিকাসকলৰো যি ধৰণৰ ভূমিকা হ'ব লাগে ঠিক যেন অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰে তাৰ বাবে মই অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ। ভৱিষ্যত এতিয়ালৈকে মই সিদ্ধান্ত যদিও লোৱা নাই, হয়তো নিশ্চিতভাৱে মই ল'ব লাগিব। মই হয়তো 8 তাৰিখে মোৰ এটা আনুষ্ঠানিকভাৱে এটা সভা হ'ব আৰু সেই সভাত মই সিদ্ধান্ত ল'ম যে ৰাজনৈতিকভাৱে মই কোনটো ৰাস্তাত মই আগবাঢ়ি যাম। আজি শ্বেৰপুৰ আঞ্চলিকৰ 35তম বাৰ্ষিক সাধাৰণ সভা আছিল। ইয়াৰ লগত সংগতি ৰাখি আমি সজাগতা সভা আয়োজন কৰিছিলোঁ। তো এই সজাগতা সভাত আমচুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া উপস্থিত আছিল, মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ আছিল আৰু আমচুৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলক আমচুৰ আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জনাইছে আৰু বিভিন্ন ধৰণৰ অসামাজিক কাম কাজৰ বিষয়ে তেখেতসকলে আলোকপাত কৰিলে। তো আমি সংখ্যালঘু ৰাইজক এটাই আহ্বান জনাম যে আপোনালোকে এই কথাখিনি যদি হৃদয়গম কৰি আগন্তুক দিনত আগবাঢ়ি যায় নিশ্চয় আমাৰ কাৰণে সফল হ'ব আৰু সমাজত শিক্ষা অত্যন্ত নাই, আমাৰ যে বিকল্প একো নাই। গতিকে এই কথাখিনি আমাৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে ব্যক্ত কৰিছে। গতিকে আশা কৰিছে যে সংখ্যালঘু জনসাধাৰণৰ প্ৰতিজন শিশুক আমি যাতে হাতত কলম তুলি দিব পাৰোঁ তাৰ কাৰণে অভিভাৱকসকল সচেতন হ'ব লাগিব আৰু বিশেষকৈ আমি যাতে কৰ্ণাটক কেৰেলা কৰ্মসূত্ৰে ল'ৰা ছোৱালীবিলাকক যা শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে এইখিনি কাম যাতে আমাৰ দ্বাৰাই নহয় তাৰ কাৰণে আমি অভিভাৱকসকলক আহ্বান জনাইছোঁ। আপোনালোকে ল'ৰা ছোৱালীক কলম তুলি লওক, কলম তুলি দি আমাৰ সমস্যাৰ আজি লৈ যাতে তেখেতসকলে ভৱিষ্যত দিনত মাত মাতিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু বিশেষকৈ সজাগতা সভাত এইখিনি কথা আলোচনা হৈছে। তো আশা কৰিছোঁ আজি যিখিনি মানুহ ইয়াত উপস্থিত আছিল তেখেতসকলে বৃহৎভাৱে এই কথাখিনি শুনিছে। আশা কৰি এইখিনি কথা যদি কাৰ্যকৰী ক্ষেত্ৰত আগবাঢ়ি যায় তেতিয়াহ'লে আমাৰ সমাজখন পৰিৱৰ্তন হ'ব। আৰু আজিৰ এই সজাগতা সভাতে আমাৰ মোৰ সতীৰ্থ বিশেষকৈ শ্বেৰপুৰ আঞ্চলিকৰ পৰা সাধাৰণ সম্পাদক আছিল, মই সভাপতি আছিলোঁ। তেতিয়াৰ পৰা একেলগে কাম কৰা ছাইফুল ইছলাম বৰ্তমান কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পদৰ পৰা তেওঁ আনুষ্ঠানিকভাৱে আজি বিদায় ল'লে। মই তেখেতৰ ভৱিষ্যত জীৱন মংগল হওক আৰু তেওঁ
যি পদতে নাযাওক কিয়, তেওঁ যি দলতে নাযাওক কিয়, ৰাজনৈতিকভাৱে যদি আগবাঢ়ি যায় তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ প্ৰতিটো মুহূৰ্তত আমি যাতে এজন সতীৰ্থ হিচাপে আমি পূৰ্ণ সহযোগিতা আগবঢ়াব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু তেওঁ যাতে আমচুৰ যি গৰিমা এই গৰিমা যাতে কেতিয়াও তাৰমানে ম্লান নকৰে তাৰ কাৰণে তেখেতলৈ আহ্বান থাকিব যে আগন্তুক দিনত আমচুৰ এজন কৰ্মী হিচাপে যাতে পৰিচয় দাঙি ধৰিব পাৰে আৰু আমিও যাতে গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে আমাৰ আমচুৰ কৰ্মী এজন যদি আনুষ্ঠানিকভাৱে বিদায় লৈছে তেখেতৰ কৰ্মৰাজিয়ে আমচুৰ যিখিনি গৰিমা এইখিনি গৰিমা যাতে ধৰি ৰাখিব পাৰে তাৰে কামনা কৰিছোঁ।